নমস্কাৰ, আমি আহি আছোঁ আজি দৰঙৰ এখন প্ৰসিদ্ধ ঠাই শিৱাজাৰ, আৰু এই শিৱাজাৰত আছে ধলপুৰ পাহাৰ, আৰু এই ধলপুৰ পাহাৰ আছে ধলপুৰ শিৱধাম। আমি শিৱধামলৈ আহি আছোঁ। আপোনালোকক প্ৰতিটো সৌন্দৰ্যই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ইয়াতে আছে গৰুঘুটি কৃষি প্ৰকল্প। এইটো আপোনালোক সকলোৱে গম পায় নিশ্চয়। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো যি উদ্ভাৱন কৰিছে আৰু ইয়াৰ বাবে যি পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয় হয়। গৌৰৱবোধ কৰিছোঁ, আমি বহুত গৌৰৱান্বিত। তেওঁক চেলুট দিছোঁ। এয়া শলাগ ল'বই লাগিব তেওঁক। প্ৰায় 900 বিঘাতকৈ অধিক ভূমিত এনেকুৱা বিভিন্ন ধৰণৰ খেতি ব্যৱস্থা কৰা হৈছে। মাকৈ, ৰঙালাও, কল, তামোলকে বিভিন্ন ধৰণৰ খেতি ব্যৱস্থা আছে। মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ আহক, ভাল লাগিব। এয়া আমি আহি পালোঁ, আমাৰ গাড়ীখন থৈ দিলোঁ ইয়াতে ৰাখি আমি এইখিনি খোজকাঢ়ি আহিছোঁ। এতিয়া আমি পাই গ'লোঁ ধলপুৰ পাহাৰ। দেখাই থাকক ধলপুৰ পাহাৰ, এইখন ধলপুৰ পাহাৰ, আৰু এইটো ৰাস্তাৰে আমি যাম ধলপুৰ শিৱধামলৈ। গৈ থাকক। এয়া আমি পাই গ'লোঁ আহি। এয়া এইখন আছে, এইবিলাক ব্যৱস্থা আছে, গাড়ী থোৱাৰ ব্যৱস্থা আছে, ইয়াত হোটেলো আছে। মন্দিৰৰ মূল গেট এইখনেই হৈছে মন্দিৰৰ মূল গেট। আমি এনেকৈ প্ৰৱেশ কৰিম। ভাল লাগিব, দৃশ্যবোৰ চাই থাকিব। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ, সেয়ে সকলোবিলাক বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, ভক্তসকল আহিছে মহাদেৱৰ আশীষ বিচাৰি। সকলোৰে আশা পূৰ্ণ হওক, তাকেই ময়ো কামনা কৰোঁ মহাদেৱৰ ওচৰত। হৰ হৰ মহাদেৱ। বলক, পৰিৱেশটো খুবেই সৌন্দৰ্য হয়, বহুত সৌন্দৰ্যপূৰ্ণ পৰিৱেশ, সৌন্দৰ্যৰে ভৰা এই শিৱধামখন। চাৰিওকাষে ইয়াত পাহাৰ আছে, আমি ওপৰত গৈ আছোঁ এতিয়া। ইয়াতে শিৱ মূল মন্দিৰটো আছে। আমি ধূপ ধূনা জ্বলালোঁ, সেৱা ল'লোঁ। এতিয়া আমি পাহাৰৰ তলত আহি আছোঁ। কিবা কিবি আছে চাম। পাহাৰৰ সৌন্দৰ্যই সঁচাকৈ মনোমুগ্ধ কৰি পেলাইছে। আপোনালোক আহক, আপোনালোকেও মনোমুগ্ধ হৈ পৰিব এই সৌন্দৰ্য। এইটো এটা গুহা হয়, আদিম মানুহে বাস কৰিছিল বুলি শুনা পাইছোঁ। 1500-2000 পূৰ্বে ইয়াত বাস কৰিছিল। ধুনীয়া পৰিৱেশ। ইয়াৰ পৰা ইয়াত কোনো ভাগৰ নাই, কোনো দুখ নাই, কেৱল আনন্দ, শান্তি। আমি ইয়াত বহিছোঁ, বহি উপভোগ কৰিছোঁ সৌন্দৰ্যবিলাক। মনোমুগ্ধ হৈ পৰিছোঁ সঁচাকৈ। আহিব আপোনালোকো, ইয়াত মনমুগ্ধ হৈ পৰিব। কি ধুনীয়া পৰিৱেশ, কৰি থাকিলেও ভাগৰ নালাগে, আমনি নালাগে, কেৱল শান্তি। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, ভক্তসকল। ইয়াত জিৰণিৰ ব্যৱস্থা কৰা হৈছে সকলো লোকৰ কাৰণে। এইফালে কি ধুনীয়া সৌন্দৰ্য ওপৰৰ পৰা মই দেখাইছোঁ। ইয়াত ভোগৰ ব্যৱস্থা কৰা হৈছে সকলো লোকৰ কাৰণে। ইয়াত ভোগ খাইছে, আমিও খালোঁ। হৰ হৰ মহাদেৱ।